ডকমকাত AS01 BH9668 নম্বৰৰ গাড়ীখনে 4টাকৈ গৰু খুন্দা মাৰে। সুমিলা ৰংহাংপিৰ হত্যাকাণ্ডত জড়িত থকা হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী। কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মংগল সিং ইংতিৰ বাসগৃহত ভয়ংকৰ অগ্নিকাণ্ড। নমস্কাৰ, আজিৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই গাংগুত্ৰী বৰা। কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মংগল সিং ইংতিৰ বাসগৃহৰ কাষত থকা সংগ্ৰহালয় তথা ষ্ট'ৰ ৰুমত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। যোৱাকালি প্ৰায় 11:30 মান বজাত কাৰ্বি আংলং সাহিত্য শাখাৰ পৰিষদৰ প্ৰাক্তন কংগ্ৰেছৰ কাৰ্যবাহী সদস্য মংগল সিং ইংতিৰ নিফুইস্থিত বাসগৃহৰ কাষতে ব্যৱসায়ৰ বাবে ৰখা ৰবৰৰ এটা সংগ্ৰহালয়ত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। সংগ্ৰহালয়টোৰ ওচৰতে জ্বলি থকা জুইৰ পৰা সংগ্ৰহালয়টোত অগ্নিৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও ততাতয়াকৈ অগ্নি নিৰ্বাপক বাহিনী আহি জুই নুমুৱাবলৈ সক্ষম হয় যদিও উক্ত সংগ্ৰহালয়টো সম্পূৰ্ণৰূপে অগ্নিত জাহ যায় আৰু প্ৰায় 35-40 হাজাৰ টকাৰ সম্পত্তি ক্ষয় ক্ষতি হয় বুলি প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। সিংহাসন পৰিষদীয় সমষ্টিৰ ৰংবং পথাৰ পলিং ষ্টেচনৰ অন্তৰ্গত মাঞ্জাৰ মেন ৰংহাং গাঁৱৰ গাঁওবাসীয়ে প্ৰয়াত সুমিলা ৰংহাংপিৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে। ৰহাৰ ধৰ্ষণ হত্যাৰ বলি হোৱা সুমিলা ৰংহাংপিক ন্যায়ৰ দাবীত প্ৰতিবাদ অব্যাহত আছে কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত। মঙলবাৰে ৰংবং পথাৰ পলিং ষ্টেচনৰ অন্তৰ্গত মাঞ্জাৰ মেন ৰংহাং গাঁও চুবুৰীয়া গাঁওবাসী একত্ৰিত হৈ সুমিলাৰ ন্যায়ৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে হত্যাকাৰীসকলক অতি শীঘ্ৰে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। AS01 BH9668 নম্বৰৰ বেণ্ট গাড়ীখনে ডকমকাত থংনকবে কলেজৰ সমীপত 4টাকৈ গৰু 36 নং ৰাষ্ট্ৰীয় ঘাইপথত খুন্দা মাৰে। মঙলবাৰে 6:30 মান বজাত AS01 BH9668 নম্বৰৰ ভলক্সৱেগন ভেন গাড়ীখনে 36 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডকমকা থংনকবে কলেজৰ সমীপত 4টাকৈ গৰু খুন্দা মাৰি থৈ যায় আৰু খুন্দা মাৰি গাড়ী চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।